নৰেন্দ্ৰ মোদী আজি মঞ্চত আমাৰ মাজত সমবেত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সাংসদ ৰাজদীপ ৰয় ডাঙৰীয়া, নৰেন তোমাৰ ডাঙৰীয়া, বৈজয়ন্তই পাণ্ডা ডাঙৰীয়া, কৃপানাথ মালা ডাঙৰীয়া আৰু আমাৰ প্ৰাৰ্থীসকল, পোনপ্ৰথমে আমি বৰাক উপত্যকা ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে অসমৰ নিৰ্বাচনৰ প্ৰথমখন নিৰ্বাচনী সভা কৰিমগঞ্জ জিলাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি আমাক সম্বোধন কৰিছে। আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। শ্ৰদ্ধা ৰাইজ, চৰকাৰটো বিজেপিৰ হ'বনে নাই? হ'বনে নাই? চৰকাৰ বিজেপিৰ হ'ব। 5টা প্ৰতিশ্ৰুতি মই আপোনালোকৰ আগত দিব খুজিছো। 2022 চনৰ মাৰ্চ মাহৰ আগতে অসমৰ 1 লাখ যুৱক যুৱতীক বিজেপি চৰকাৰে চৰকাৰী চাকৰি দিব, এই প্ৰতিশ্ৰুতি মই ৰাইজক দিব খুজিছো। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় আঁচনি আমি 830 টকা পাই আছো। যিমান মহিলাই অৰুণোদয় পোৱা নাই সকলো দুখীয়া মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব আৰু 830 টকাৰ জাগাত প্ৰতি মাসিক 3000 টকা অৰুণোদয় আঁচনি দিয়া হ'ব। স্বয়ং আঁচনি প্ৰত্যেক বছৰে 2 লাখ ল'ৰা ছোৱালীক দিয়া হ'ব। সৰ্বমুঠ 10 লাখ ল'ৰা ছোৱালীক স্বয়ং আঁচনি দিয়া হ'ব। শ্ৰদ্ধা ৰাইজ, এটাই কথা মই কম, আমি কোনো হিন্দীভাষী নহয়, আমি কোনো বঙালীভাষী নহয়। হিন্দু, মুছলমান, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আমি সকলো ভাৰতীয় আৰু সকলো ভাৰতীয় অসমত বিজেপিৰ চৰকাৰ আমি কৰিমেই, কৰিব লাগিবই। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক বৰাক উপত্যকাৰ আমি সকলো এখন উপহাৰ দিম। এই প্ৰতিশ্ৰুতিৰে বৰাকৰ ৰাইজক নমস্কাৰ জনাই মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ভাষণ দিবলৈ অনুৰোধ কৰিছো। हम प्रधानमंत्री मोदी जी को अपना भाषण देने के लिए निमंत्रित किया हूं।